নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ খলা চাপৰি পিঠাৰ ভিডিঅ'টো চাই ইমান মৰম দিয়াৰ বাবে ধন্যবাদ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আন এটি পিঠাৰ ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ 1.5 কাপ চাউলৰ গুড়ি, নাৰিকল লৈছোঁ সৰু বাতিৰে বাতি, ৰুকি লৈছোঁ ৰুকনিৰে, গুড় লৈছোঁ সৰু বাতি দি এবাতি, এইখিনিও মই ৰুকি লৈছোঁ। ইয়াতে অকণমান বেকিং পাউডাৰ দিছোঁ, অকণমান নিমখ দিছোঁ। এইখিনি ভালদৰে মিহলাই ল'ম। অলপ অলপ কৰি পানী দিছোঁ, দি মিক্স কৰি গোটেইখিনি ভালদৰে সানিছোঁ। এইখিনি আমাৰ হ'ল। এতিয়া আমি এইখিনি সাইড কৰি থৈছোঁ। কাগজৰ টি কাপেৰে আমি এই পিঠা বনাম। কাপৰ তলিখন টুথপিকেৰে ফুটাই লৈছোঁ। এতিয়া কাপত পিঠাগুড়িখিনি ভৰাই দিছোঁ। গোটেই কাপটো ফুল কৰি নিদিব। এতিয়া মই কুকাৰত পানী দিম। কুকাৰটোৰ আধালৈকে পানী দিব লাগিব। কুকাৰৰ ঢাকনিখন মাৰি দিছোঁ। কুকাৰৰ হুইচেলৰ ঠাইত আমি কাপটো বহাই দিছোঁ। ইয়াতে এতিয়া মই বাতি এটা ঢাকি দিছোঁ। এই পিঠা হ'বলৈ বেছি সময় নালাগে, 1 মিনিটতে হৈ যায়। চাওকচোন, একেবাৰে সহজ এই পিঠা বনাবলৈ। আশা কৰোঁ আপোনালোকে বনাই খাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।